সকল পুনৰবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লে আৰু আজি হৈছে কাতি বিহু পোনপ্ৰথমে মই আপোনালোক সকলোকে মোৰ ফালৰ পৰা কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আমি এফালে যাব ওলাইছো ক'ত গৈ আছো দেখুৱাম আপোনালোকক আসলতে ভণ্টি এজনী ঘৰলৈ যাম তাই মোৰ ভাল ভণ্টিও হয় আৰু বান্ধৱীও হয় সিহঁতৰ ঘৰলৈ যাব ওলাইছো যেহেতু কাতি বিহু তাই মোক মাতিছিলে এতিয়া যাব ওলাইছো তেনেহ'লে বলক মোৰ লগত আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে পালো আমি তাই ঘৰত এয়া ধুনীয়াকৈ তাই তুলসীৰ তলত চাকি জ্বলাই থৈছে আৰু আহি পোৱাৰ লগে লগে তাই এয়া মাহ প্ৰসাদ দিলে খাবলৈ আৰু এয়া তাই টোপোলা বান্ধি আছে ঘৰৰ কাষৰ কাবাক তাই দৰে টোপোলা বান্ধি দি আছে প্ৰসাদ আৰু তাৰ পিছত তাই আকৌ মটৰ পনীৰ বনালে লুচি বনালে পাপৰ আছিলে মিঠাই আছিলে বিৰাট টেষ্টি বনাইছিলে মটৰ পনীৰখিনি খাবলৈ আৰু মোৰ ফেভৰেট হয় সেইটো কাৰণে তাই মটৰ পনীৰ বনাইছিলে খুব ধুনীয়া বনাইছে একদম ৰেষ্টুৰেণ্ট ষ্টাইলত বনাইছে খাবলৈ বিৰাটেই টেষ্টি আছিলে থেংক ইউ সো মাচ চুমু ইমান টেষ্টিকৈ বনাই খোৱাৰ বাবে আৰু খাই বৈ হোৱাৰ পিছত আমি দুখনমান সেলফি উঠিলোঁ কাৰণ তাইক যিহেতু লগ পাইছোঁ সেলফি নুঠিলে কেতিয়াও নহ'ব আমি মহিলাসকলৰ আমাৰ সকলোৰে আচলতে প্ৰায়ভাগৰে আচলতে ক'বলৈ গ'লে ক'ৰবালৈ গ'লে বা কাৰোবাক লগ পালে সেলফি এখন হ'লেও উঠা হয়ে ভাল লাগে আৰু আমি তাৰপিছত যাব ওলালোঁ আমি এতিয়া যাব ওলাইছোঁ ভণ্টিজনী ঘৰৰ পৰা ভাল লাগিলে আহি তুলসী তলে জয় জয় ৰাম তুলসী তলে মৃগ পহু চৰে ৰামচন্দ্ৰ গোসাঁয়ে হৰ ধেনু ধৰে ৰামচন্দ্ৰ গোসাঁয়ে হৰ ধেনু ধৰে